নমস্কাৰ বন্ধুসকল, মই আন্তৰিকাই মোৰ ইউটিউব চেনেল আন্তৰিকাৰ শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ খবৰ কেনেকুৱা? নিশ্চয় ভাল চাগে ন? মোৰো ভাল, কিন্তু মই এইকেইদিন অলপ কামত ব্যস্ত হৈ আছিলোঁ, সেয়েহে কোনো ধৰণৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পৰা নাছিলোঁ। আজি অলপমান ফ্ৰী হ'লোঁ, সেইকাৰণে ভাবিছোঁ আজি আপোনালোকৰ লগত মই এটা ৰেচিপি শ্বেয়াৰ কৰিম। ৰাতিপুৱাৰ পৰা কিনকিনীয়া বৰষুণ দি আছে, অলপ ঠাণ্ডাও লাগিছে, সেয়েহে মই ভাবিছোঁ আজি আপোনালোকক এটা মাংসৰ ৰেচিপি দেখুৱাম। আপোনালোকে নিশ্চয় কলডিলৰ সৈতে পাৰ মাংস খাইছে ন? খুব ভাল লাগে খাই, কিন্তু মই আজি অলপ ব্যতিক্ৰম কলডিলৰ সৈতে লোকেল মুৰ্গী মাংস বনাম। ঠিক আছে বন্ধুসকল, আগলৈ ব'লকচোন মই ৰেচিপিটো কেনেদৰে প্ৰস্তুত কৰিছোঁ আপোনালোকক দেখুৱাই যাওঁ। ৰেচিপিটো বনাবৰ বাবে আমি এই বস্তুকেইটা প্ৰথমে গোটাই লৈছোঁ। এয়া হৈছে লোকেল মুৰ্গী মাংস। এয়া হৈছে আদা, নহৰু, পিঁয়াজ, এটা শুকান জলকীয়া আৰু এটা তেজপাতৰ পেষ্ট। মই মিক্সিৰ সহায়ত এই পেষ্টটো বনাই লৈছোঁ। এয়া হৈছে কলডিল, এটা ভেজিটেবল কাটাৰৰ সহায়ত মই এনেদৰে কাটি লৈছোঁ। আপোনালোকে পিহনা দিও পিহি ল'ব পাৰে। এয়া হৈছে মছলা, এইটো এটা তেজপাত, এয়া হৈছে জিৰা গুড়ি, এয়া হৈছে গৰম মছলা, এয়া হৈছে জালুকৰ গুড়ি, এয়া হৈছে কেইটামান আলু মই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ, এয়া হালধি, নিমখ আৰু এটা সৰু পিঁয়াজ টুকুৰাকৈ কাটি লৈছোঁ। তাৰপিছত এখন কেৰাহী গৰম হ'বলৈ দি তাত অলপ মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি গৰম হওঁতে তাত এটা তেজপাত দি দিছোঁ আৰু লগতে মই কাটি থোৱা পিঁয়াজৰ টুকুৰাকেইটা দি অলপ সময় ৰঙচুৱাকৈ ভাজি আদা নহৰু পেষ্টখিনি এনেদৰে তেলত দি দিছোঁ। তাৰপিছত গোটেইখিনি অলপ সময় ভালদৰে ৰঙচুৱা হোৱাকৈ ভাজি লৈছোঁ। এয়া লাহে লাহে পেষ্টখিনি ভাজি আছোঁ আৰু পেষ্টখিনি ৰঙচুৱা হ'বলৈ ধৰিছে। পেষ্টখিনি যেতিয়াই ৰঙচুৱা হ'বলৈ ধৰিছে আমি অকণমানকৈ গেছটো কমাই দিম। গেছটো কমাই দিয়াৰ পিছত আমি থৈ দিয়া মুৰ্গী মাংসখিনি এনেদৰে মছলাখিনিৰ ওপৰত দি দিম। তাৰপিছত গোটেইখিনি হেতাৰে অলপ সময় সুন্দৰকৈ লৰাই থাকিম। তাৰপিছত নিজৰ সোৱাদ অনুসৰি অলপমান নিমখ আৰু অলপ হালধি দি দিম। আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব। পুনৰ আমি হেতাৰে গোটেই মিশ্ৰণখিনি এনেদৰে লৰাই থাকিম, যাতে মাংসখিনিৰ ভিতৰত নিমখখিনি সোমাই যায়। তাৰপিছত আমি থৈ দিয়া মছলাখিনি এনেদৰে ওপৰত দি দিম। তাৰপিছত গোটেই মছলাখিনি দিয়াৰ পিছত মিশ্ৰণখিনি আমি অলপ সময় ভালদৰে লৰাই থাকিম, কিন্তু গৰম মছলাখিনি আমি ইয়াত এতিয়াই দি নিদিওঁ, জাষ্ট অকণমান কালাৰটোৰ কাৰণে আগত দি দিম। গৰম মছলাখিনি আমি পিছতহে ব্যৱহাৰ কৰিম। তাৰপিছত আমি কাটি থোৱা কলডিলখিনি মাংসখিনিৰ ওপৰত দি অলপ সময় ভালদৰে লৰাই থাকিম। গেছটো কমকৈ ল'ম, গেছটো বেছি জোৰকৈ দিলে আমাৰ মিশ্ৰণখিনি কেৰাহীত লাগি ধৰিব পাৰে, সেয়েহে গেছটো কমাই এনেদৰে অলপ সময় হেতাৰে লৰাই আলুৰ টুকুৰাকেইটা দি আকৌ অলপ সময় এনেদৰে লৰাই থাকিম। তাৰপিছত যেতিয়াই দেখিম কেৰাহীত অলপ লাগিবলৈ ধৰিছে, আমি অকণমানকৈ পানী দি থাকিম, নহ'লে কেৰাহীত লাগি ধৰিব। এনেদৰে অলপকৈ পানী দিম আৰু অকণমান চেনি দি দিম। আপোনালোকে চেনি দিবও পাৰে, নিদিবও পাৰে, মই সোৱাদটোৰ কাৰণেহে ইয়াত অকণমান চেনি দি দিছোঁ। তাৰপিছত এনেদৰে হেতাৰে অলপ সময় লৰাই থাকিম। এয়া দেখিছোঁ আমাৰ মাংসখিনি অলপকৈ পানী এৰিবলৈ লৈছে, আমাৰ বস্তুখিনি হৈ গৈছে লাহে লাহে। তাৰপিছত এয়া চাওক আমাৰ হৈ গৈছে মাংসখিনি। তাৰপিছত অলপ সময় সিজিবৰ কাৰণে আমি 10 মিনিটৰ বাবে ঢাকোনখন মাৰি দিম। তাৰপিছত
ঢাকোনখন অলপ সময়ৰ বাবে খুলিম, দেখিম আমাৰ মছলাখিনি ভালদৰে ভাজ খাইছে আৰু আমি অলপ অলপকৈ পানী দি থাকিম। একেলগে পানীখিনি দি নিদিওঁ, আমি আন্দাজটো নাপাম, সেয়েহে অলপ অলপকৈ পানী দি থাকিম। তাৰপিছত আমি ঢাকোনখন লগাই দিম 10 মিনিটৰ বাবে। তাৰপিছত আমাৰ আঞ্জা উতলিবলৈ ধৰিছে। উতলিবলৈ ধৰা আঞ্জাখিনিত আমি গৰম মছলাখিনি দি দিছোঁ আৰু আমাৰ আঞ্জাখিনি প্ৰস্তুত হৈ গৈছে। চাওক বন্ধুসকল, আমাৰ এই ৰেচিপিটো প্ৰস্তুত হৈ গৈছে আৰু দেখিবলৈও বিৰাট ধুনীয়া লাগিছে। আপোনালোকেও এনেদৰে ঘৰত এবাৰ লোকেল মুৰ্গী মাংস কলডিল দি বনাই চাবচোন, নিশ্চয় খাই ভাল পাব। আশা কৰোঁ আপোনালোকে ৰেচিপিটো বনাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। ঠিক আছে, আজিলৈ মই মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আৰু যদি কোনোবাই মোৰ চেনেলটো নতুনকৈ চাইছে তেতিয়াহ'লে আপোনালোকেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে বন্ধুসকল, আজিলৈ বাই বাই। আকৌ এটা নতুন ভিডিঅ' লৈ অতি সোনকালে মই আপোনালোকৰ ওচৰলৈ আহি আছোঁ।